মই বড়ো নাছিল, মই কিবা নাচ শৰ্মা আছে নেকি? মই বড়ো নহয়, প্ৰমোদ বড়োহে বড়ো। প্ৰমোদ বড়ো বিপদত পৰিলে বড়ো জাতি একগোট হ'ব লাগে। যেতিয়া হাগ্ৰামা মহিলাৰ বিপদত যায় বড়ো জাতি একগোট হ'ব নালাগে। মই নাট আছিল না শৰ্মা আছিল না আলি আছিল, মই দেই আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে। এতিয়া বিপদত আছে UPPL এই বড়ো জাতি একগোট হ'ব লাগে। আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। কিন্তু আপোনাৰ চিট কোন হ'ব? প্ৰমোদ বড়ো হ'বনে আপুনি হ'ব চিট? যদি চৰকাৰ গঠন কৰে BTR বুলি ক'লে প্ৰমোদ বড়ো হ'ব, BTC বুলি ক'লে মই হ'ব। আমি একগোট হোৱা মানে আৰু ইয়াত BTC আৰু কোন পলিটিক্স থাকিব? বিজেপিও নাপায় আৰু কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। ৰাজ্যত দল অখিল হৈ এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়। আমি একগোট হোৱা মানে আৰু ইয়াত BTC আৰু কোন পলিটিক্স থাকিব? বিজেপিও বাৰ্তা নাপায়। বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। বিজেপিও নাপায় আৰু কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। ৰাজ্যত দল অখিল হৈ এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়। অখিল হৈ ইয়াত নহয়, এইফালে আপাৰ আছামত। ছাৰ এফচুই কৈছে UPPL আৰু BPF লগ হ'ব লাগে বড়ো ৰাজনীতি BTR কি ক'ব সেইটো? আফচু কোৱাটোতো বেয়া হোৱা নাই, হ'ব লাগে, কিন্তু ফাৰা নাই যে ইহঁতে। আফচু প্ৰেচিডেণ্ট ডিফেন বড়ো, সি নিজে মোৰ ওচৰত আহিছিল, খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে, এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি একগোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো, ডিফেন বড়োকো কৈছো। নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পৰা নাই বা কৰিব পৰা নাই, কৰা নাই। কিন্তু বাহিৰে কৈ থাকিলে নহ'ব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। আপোনাৰ ইচ্ছা আছে? মোৰ ইচ্ছা আছে, মোৰ ইচ্ছা আছে, বহিম। কিয় পাৰা নাই? এনে বাহিৰে দুটা দলে একগোট হ'ব লাগে বুলি এনে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব, প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত BTC আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। বিজেপিও নাপায় আৰু কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। ৰাজ্যত দল অখিল হৈ এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়। অখিল হৈ ইয়াত নহয়, এইফালে আপাৰ আছামত। তাৰমানে ছাৰ বিজেপি উৎখাত কৰাৰ কাৰণে আপোনালোকে লগ হ'ব নেকি UPPL BPF? মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই? খাম্পা যে কৈছে কিয় অহা নাই? ৰাজনীতি এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হ'ব লাগে বুলি। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে। এতিয়া বিপদত আছে UPPL এই বড়ো জাতি একগোট হ'ব লাগে। বিপদৰ সময়ত বিচাৰে আপোনালোকে যদি লগ যদি হয় বিজেপি ইয়াত আসন পাবলৈ BTCত? কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDPও নাপায়। আমি যদি একগোট হয়, কিন্তু আপোনালোকৰ চিট কোন হ'ব? প্ৰমোদ বড়ো হ'বনে আপুনি হ'ব চিট? কোন চিট? যদি চৰকাৰ গঠন কৰে BTR বুলি ক'লে প্ৰমোদ বড়ো হ'ব, BTC বুলি ক'লে মই হ'ব।
শক্তি আছে আগৰ হাগৰমা মই বিটিআৰত নহয়, মই বিটিচিৰ চিফ হব। যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিফ হব। তাৰমানে মই বিটিআৰত চিফ নহয়, মই বিটিচিৰ চিফ। তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত এইবিলাক কি কয়? আমি দুটা দল এক হোৱাৰ পিছত আৰু ঠিক-ঠাক লাগে। আগৰ হাগৰমা এতিয়া হাগৰমা শক্তি হৈ আছে এতিয়াও আগতকে বেছি, এইবিলাক কেনেকুৱা মনোবল দেখা আগতকে বেছি এইবিলাক কি ৰণকৌশল, মই কেনেকে কম আপোনাক কি ৰণকৌশল লৈছে লোৱা নাই, মই কেনেকে কম আপোনাক। আমাৰ ভিতৰত আছে বিপিএফ দলটো কেনেকে ইলেকশ্যন কেন্ডিডেট চৰকাৰ বনাব পাৰে, ইয়াৰ বুদ্ধিটো মই আপোনাক কেনেকে কম। এইটো তাৰমানে আপোনালোকৰ এই ইলেকশ্যনত মিত্ৰতা হ'ব বিপিএফৰ লগ হ'ব এই ইলেকশ্যনত ক'লেতো ভাল ৰে, ক'লেতো ভাল। এতিয়া ইউপিপিএলে নিজে বিপদত আছে, বুজা নাই। যেতিয়া বিপিএফে নিজে আমি বিপদত আছিল, এই সময়ত বড়ো জাতি একগোট হ'ব নালাগিছিল। এতিয়া ইউপিপিএলে বিপদ হৈ গ'ল, বড়ো জাতি একগোট হ'ব লাগে বুলি। এইটো কি কথা হয়? মই বড়ো নাছিল, মই কিবা নাথ শৰ্মা আছে নেকি? মই বড়ো নহয়, প্ৰমোদ বড়োহে বড়ো। প্ৰমোদ বড়ো বিপদত পৰিলে বড়ো জাতি একগোট হ'ব লাগে। যেতিয়া হাগ্ৰামা মহিলাৰী বিপদত যায়, বড়ো জাতি একগোট হ'ব নালাগে। মই নাথ আছিল না শৰ্মা আছিল না আলি আছিল, মই জাম্বা দেই।